নমস্কাৰ আকৌ আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ আজি বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ ওচৰলৈ আজি একদম সতেজ লোকেল মাছ লৈ আনিছোঁ এয়া দেখিছেই নহয় একদম ৰাতিপুৱাই গৈ পেলাই আনা গৈছে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ চাই যাব কমেন্টো কৰি দিব মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা নোপায় এটো কান্দুলি মাছ আগতে ভালদৰে সাফা কৰি ল'ব লাগিব এখিনি ইয়াৰে পেটুখিনি উলাই লৈছো গুটেখিনি মিক্স আছে খলিহনা পুঠি গুটেখিনি মিক্স আছে মাছখিনি या सादर ওপৰতে মই সৰুকৈ খেতি অলমান কৰিছো যেহেতু ঠাণ্ডা আহিছে সেইবাবে ঘৰতে যদি লাই পালেং বা ধনিয়া হয় ভাল লাগে খাবলৈ বজাৰতো বাৰু পায় তথাপিতো ঘৰতে যদি অকমান এনেদৰে কৰা যায় ঘৰৰ বস্তু খাবলৈ সোৱাদো লাগে আৰু তিতা কেৰেলাও হৈছে এই তিতা কেৰেলাটো প্ৰত্যেক বছৰে হয় বাৰু আমি খালো বহুতবাৰ মাছখিনি ভালদৰে সাফা কৰি লৈছো এটো এটা ডাঙৰ কাম সৰু মাছ খাবলৈ যিমান টেষ্ট লাগে তাত কষ্টও আছে মাছখিনি 2-3 বাৰ মান ধুই ল'ব লাগিব মাছ যিমানে ধোৱা যায় সিমানে মিঠা হয় দেখিছেনে সাফা হৈ গ'ল 2-3 বাৰ মান ধুই ললো কেৰাহীটো ভালদৰে সাফা কৰি লওঁ যেহেতু জুইত বনোৱা যায় সেইবাবে লেতেৰাও হৈ থাকে ভালদৰে সাফা কৰি ৰাখিলে তেতিয়া বনাবলৈ সুবিধা হয় আৰু লোহাৰ কেৰাহী বহুত খহটা থাকে কিন্তু আমাৰ যেহেতু জুইত বনোৱাই যায় সেইবাবে একদম হেৰি হৈ গৈছে মিহি হৈ গৈছে কেৰাহীটো या দেখিছেনে মোৰ পোহনীয়া কুকুৰ দুটা এনেদৰে খেলিয়ে থাকে সিহঁতে আজি দুপৰীয়াৰ আহাৰৰ কাৰণে প্ৰস্তুতি কৰি লৈছো শাকখিনিও ধুই লৈছো এই শাকৰ ভাজি এটা বনোৱা যাব মিক্স আছে শাক পালেং খুতুৰি শাক এনেদৰে খাবলৈ কিমান টেষ্ট লাগে ঠাণ্ডা দিনত নহয় জানো ইনি ভালকে ধুই লৈছো শাক সদায় 2-3 বাৰ মান ধুবই লাগে দেখিছেনে কিমান লেতেৰা পানী ওলাইছে শাকখিনি ধোৱা হ'ল দাইখিনি উঠাই লওঁ কেটা শাক মিক্স আছে কটুৱা আছে খুতুৰা শাক আছে পালেং আছে লাই আছে ধনিয়া আছে শাকবিলাকত যেহেতু বালি থাকে সেইবাবে ভালকে ধুই ল'ব লাগে আৰু এইখিনি কি জানেনে শেৱালি ফুল আপোনালোকে খাইছেনে নাই যোনসকলে খোৱা নাই খাই চাবচোন এবাৰ এইটো তেলত ফ্ৰাই কৰিও খাব পাৰি কিন্তু মই আজি চাটনি বনাম ইয়াৰে কেঁচা চাটনি এনেদৰেও বনাই খাই চাবচোন ভাল লাগে আৰু এইখিনি ধনিয়াখিনিও ধুই লৈছোঁ ধনিয়া পাতখিনি চব্জিত দিব লাগিব কাকতো দিছোঁ সকলো চব্জিতে ধনিয়া এতিয়া দিবলৈ ভালেই লাগে খাইও টেষ্ট লাগে ফুলকবি আলু বিলাহী পিঁয়াজৰ বাকলিখিনিও খায় আলুটো দেখিছেনে মই দীঘলকৈ কাটিছোঁ মাছত এনেদৰে দিলে ভাল লাগে ফুলকবিটো ডাঙৰকৈ কাটি লৈছোঁ ফুলকবিটো অলপমান গৰম পানীত উতলাই লওঁ
গৰম পানীত উতলাই ল'লে ভাল। শাকখিনি এতিয়া কাটি লওঁ। পানী গৰম হ'ব দি থৈ দিছোঁ। মাছখিনিত হালধি আৰু নিমখ সানি লৈছোঁ। পানী গৰম হ'লে এইফালে এতিয়া কেৰাহীটো বহাই দিছোঁ। প্ৰথমে পানী অলপ মই তাতে উতলাই লৈছোঁ। ইয়াতে অকণমান নিমখো দি দিছোঁ। আদা নহৰুখিনিও চেলাই লওঁ। ফুলকবিখিনি হ'লে বেছি সময় ৰাখিব নালাগে, 1-2 মিনিটমান উতলাই ল'লেই হ'ল। আদা নহৰুখিনিও ইয়াতে পিচি ল'ম পটাতে। কেৰাহীটোত তেল দি দিছোঁ। আজিকালিতো এনেকুৱা ধৰণৰ পটা মানুহে ব্যৱহাৰ নকৰেই, মিক্সিতে বেছিভাগ ইউজ কৰা যায়। তথাপিতো সময় গতিকে আমিও ইউজ কৰি লওঁ। আদা নহৰুৰ লগত কেঁচা জলকীয়াও দি দিছোঁ 3টা। মছলাখিনি আগতে ৰেডি কৰি ল'লোঁ। মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম কেৰাহীত। গোটেইখিনি একেলগে দিব নোৱাৰোঁ, অলপ অলপকৈ দি ভাজি লৈছোঁ। হ'লে মোৰ মাছ ফ্ৰাই। এতিয়া কাঢ়ি লৈছোঁ এটা বাতি। মাছ ফ্ৰাই কৰা তেলতে এতিয়া মই কেঁচা জলকীয়া পিঁয়াজ দি দিছোঁ। শাকখিনি প্ৰথমে বনাওঁ। হালধি দি দিছোঁ, নিমখো অকণমান দি দিছোঁ সোৱাদ অনুসৰি। আৰু এইখিনি মই ঢাকন দি পেলাই বনাম। চাই লওঁচোন শাকখিনি। এই শাকৰ পৰাই পানী ওলাইছে এইখিনি। এনেদৰে ভাপত শাক বনালে বহুত টেষ্টি লাগে খাবলৈ। মোৰ দেখিছেনে শাক হৈ গ'ল। 5 মিনিটত শাক ৰেডি। এতিয়া এইটো কেৰাহীতে মই তেল দি দিছোঁ। এতিয়া জিৰা 2টামান দি দিছোঁ। পিঁয়াজ দি দিছোঁ, তেজপাতটো এখিলা দি দিছোঁ। ভাল কেঁচা জলকীয়া যে পিচি লৈছিলোঁ সেইখিনিও দি দিছোঁ। গোটেইখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। আৰু এইখিনিতে মই ফুলকবিখিনিও দি দিছোঁ, আগতে বইল কৰি থোৱা। গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু দেখিছোঁ মোৰ ল'ৰাও লাৰিব আহিছে। হালধি দি দিলোঁ। নিমখো অকণমান দি দিছোঁ। আমাক বনাই থকা দেখি সিও ক'লে যে ময়ো অকণমান লাৰি দিওঁ, সেইভাবে অকণমান লাৰিব আহিলে। ইয়াতে বিলাহীও এটা দিম। বিলাহী দি দিলোঁ।
ফুলকবি আলু ফ্ৰাই হোৱাৰ পিছতহে দিছোঁ বিলাহীখিনি। ঢাকনি অকণ 2 মিনিটৰ কাৰণে দি দিছোঁ। পানীয়ে দিছোঁ, তেল দিয়া নাই। বেঙেনাও এটা পুৰি লওঁ জুইখিনি চাই পেলাই। গৰম পানী। পাতল জোল বনাম এইখিনি। আৰু 2 মিনিট ঢাকনি দি দিলোঁ মই। ঘৰৰ গছ এয়া আমাৰ ঘৰৰ গছৰে মধুৰি ভাইটিয়ে ছিঙি আনিছিলে। বেঙেনা পিটিকা পিঁয়াজ বেঙেনাখিনি দিবলৈ পিঁয়াজ 2টা পুৰি ল'ম আৰু জলকীয়া 2টামান পুৰি লৈছিলোঁ, কেঁচা জলকীয়া। মধুৰিটো খাই লওঁ বোলো। মধুৰিয়া বহুত সোৱাদ হয় আমাৰ মধুৰি গছডালৰ মধুৰিখিনি। বেঙেনাটোও পুৰা হৈ গ'ল। চব্জিখিনি চাওঁচোন। ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিলোঁ। মই যিহেতু কৈছোঁ পাতল জোল হ'ব, সেইবাবে অকণমান পানী বেছি দিছিলোঁ। আৰু বেঙেনাখিনিও ভালদৰে পিটিকি ল'লোঁ, কেঁচা জলকীয়া, ধনিয়া, পিঁয়াজ গোটেইখিনি দি দিছোঁ। ঠাণ্ডাৰ দিনত পিটিকা কোনে কোনে ভাল পায়, মোৰতো বহুত প্ৰিয় হয়। এই চব্জিখিনি চাই লওঁ। দেখিছে নহয় উতলিছে ইমান ধুনীয়াকৈ। পোৱাই নাই মানে আঞ্জা। মোৰ চব্জি হ'লেই আৰু পিটিকাখিনি ভালদৰে পিটিকি লওঁ। নিমখ, ইয়াতে মিঠাতেলো দি দিছোঁ। মোৰ পিটিকাও হৈ গ'ল। আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰো কৰি দিব। আৰু যিখিনি মই কৈছিলোঁ শেৱালি ফুল, সেই কেঁচা শেৱালি ফুলতে মই জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ। ইয়াতে পিঁয়াজো এটা কাটি দিছোঁ। গোন্ধটো ইমান ধুনীয়া আহিছে ইয়াৰে। ইয়াতে অলপমান ধনিয়াও দি দিছোঁ, নিমখ অকণমান দি দিছোঁ আৰু কেঁচা মিঠাতেলো দিম তাতে। মোৰ চব্জিখিনি হৈ গ'ল, সেইবাবে ধনিয়া দি দিলোঁ। একদম গৰম গৰম ভাতত আমি পৰিৱেশন কৰিম। আৰু এই চাটনিখিনি যে আছিলে এইখিনি ভালদৰে সানি লওঁ। ফ্ৰেছ জলকীয়া। আজি আমাৰ দুপৰীয়াৰ আহাৰ প্ৰস্তুত। আপোনালোকে ভিডিঅ'বোৰ এনেদৰে চাই যাব। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।